ৰ'ব স্কিপ নকৰিব, চাই থাকক। মই আপোনালোকক কেনেকুৱা এডোখৰ ঠাইত দেখুৱাবলৈ লৈ যাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আমি পাহাৰৰ একা বেঁকা পথেৰে সোমাই যাই আছোঁ। শ্বিলঙৰে একা বেঁকা পথেৰে যাম। এয়া শ্বিলং নহয় বাৰু হা, এয়া হৈছে কেৰেলা। ভাগমন বুলি কোৱা হয় জেগাডোখৰৰ নাম ভাগমন। এইটো কেৰেলাত। আপোনালোক মই দেখুৱাই আছোঁ, চাই থাকক, মোৰ লগত আহি থাকক। অলপ পিছতে পাই যাম, দেখুৱাই আছোঁ আপোনালোকক। ধুনীয়া এটা দৃশ্য, ধুনীয়া একদম বহুত ধুনীয়া। আহি গ'লোঁ। অ' মাই গড, চাওক মই কি ধুনীয়া এটা ঠাইডোখৰত আছোঁ। বহুত ধুনীয়া, চাই থাকক আপোনালোকে। ৱাও, বেষ্ট জেগা, চাওক কি ধুনীয়া লাগিছে। ইমান ধুনীয়া ন জেগাডোখৰ, কি ক'ম আপোনালোকক। সম্পূৰ্ণ পাহাৰ, খালি পাহাৰ। আৰু আমি এতিয়া য'ত আছোঁ, মই এতিয়া পাহাৰৰ একেবাৰে টপ। এই যে ডাৱৰবোৰ দেখা পাইছেনে, এই ডাৱৰবোৰ মানে পাহাৰৰ লগত লাগি ধৰা যেন একেবাৰে লাগি আছে। বহুত ধুনীয়া জেগা হয় এইখিনি, চাবলৈ বহুত ভাল হয়। এই ঠাইডোখৰক ইয়াৰ কেৰেলাত ভাগমন বুলি কোৱা হয় ঠাইডোখৰৰ নাম। তো বহুত সুন্দৰ ঠাই। আমি ইয়াতে কামত আহিছিলোঁ, তো সেইকাৰণে ভিডিঅ'খিনি বনাইছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। মই এদিন নিজে ইয়ালৈ এদিন আহিম চাবলৈ, ঠিক আছে। সিদিনাখন ভালকৈ দেখুৱাম বাৰু। একেবাৰে এই যে টপ দেখিছে, এই টপলৈকে উঠি যাম। তাতে মানুহ আছেই অলৰেডি, স্ক্ৰীণত দেখা পোৱা নাযায় সিমান। জুম কৰিলে দেখা পোৱা গ'লহেঁতেন, কিন্তু জুম কৰিলে ফাটি যায়, ভাল নহয়। তো মই যেতিয়া আহিম তেতিয়া আপোনালোকক নিশ্চয় ভালকৈ দেখুৱাম। বহুত ধুনীয়া। আৰু মই আপোনালোকক দেখুৱাই আছোঁ, চাওক। ৱাও, চাওকচোন, বহুত ধুনীয়া বুলি কৈছোঁ নহয়, বহুতেই ধুনীয়া। তো মোৰ আমি য'ত এইটো আছোঁ, এইটো টপ নহয়, ইয়াতকৈ টপ হৈছে এই সন্মুখৰ ফালে যিখিনি আছিলে সেয়াই। মোৰ পিছফালে যিটো আছে, এইটো চাহ বাগানো আছে। এইবোৰ চাহৰ খেতি আছে। আৰু এইফালে যদি দেখুৱাওঁ আপোনালোকক, চাহক ভালকৈ, চাহৰ খেতি। আৰু তলৰ পৰা বিল্ডিংটো, এইবোৰ চাহৰ খেতি। আৰু সৰুৱা পাহাৰ দেখিছেনে, এয়া দেখক, এয়া চাওক, পাহাৰখন একেবাৰে ভৰি গ'ল। মই অকণমান ভিতৰত গৈছিলোঁ, ভিতৰত যাই আহিছে যে পাহাৰখন ভৰি যাই আছে, মানে মেঘবোৰ একেবাৰে হাতেৰে চুব পৰা অৱস্থা হৈ আছিলে, ঠিক আছে। চাওক একদম সেই অলপ আগতে যিখন পাহাৰ দেখিছিলে, সেইখন পাহাৰে এতিয়া একেবাৰে ডুব গৈ গ'ল একেবাৰে। ইমান মানে সেই আহিলে, ডাৱৰবোৰ আহিলে, একেবাৰে গাত যেন লাগু হৈছে, এনেকুৱা ভাৱ হৈছে। মই যেতিয়া অকণমান আগত সিফালে থাকিলে মানে হাতেৰে চুব পৰা ঠাই, এই চাওক আপোনালোকে, মই যিটো চাহৰ খেতি বুলি ক'লো, এই চাহৰ খেতি, তাত লাগি ধৰিছে, লাগি গৈছে এই মেঘবোৰ, হাতেৰে চুব পৰা অৱস্থা। চাওক কিমান ধুনীয়া আছিলে, একেবাৰে পুৰা ক'লা ডাৱৰে ভৰি গ'ল। বহুত ধুনীয়া জেগা, সঁচা বহুত। এই তাতে মানুহবোৰ তাতে আছিলে, কিন্তু ওপৰত সেইবোৰতো চাগে বৰষুণত তিতি গ'ল। বৰষুণ নহ'লেও নিয়ৰৰ নিচিনা বস্তুটো ন, এইটো কিন্তু একদম চাওক, আৰু ভৰি যাই আছে, চাওক আপোনালোকে, একেবাৰে ভৰি যাই আছে, সঁচাকৈ কৈছোঁ। তাকে এতিয়া চাওক, মই সেই আগৰ দৃশ্যটো আপোনাক অলপ কি ক'ম। মই ইয়াতে ৰৈ আছোঁ, মই চাবৰ কাৰণে যে হাতেৰে ডাৱৰটো চুব পাৰি নে নাই। সেইকাৰণে মই কাম এৰি, মই ভিতৰত কাম আছে, কাম থৈ কেনে মই আহি ইয়াতে মই ৰখি আছোঁ, যে হাতেৰে ডাৱৰখন চুব পাৰোঁ নে নাই, সেইকাৰণে ৰখি আছোঁ।